আদৰ দৰ্শক চাকৰি সম্পৰ্কীয় এটি তথ্য দিবলৈ লৈছোঁ আসাম টি এমপ্লয়াৰ্ছ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইয়াৰ তৰফৰ পৰা এটি এডভাৰটাইজমেণ্ট বহুদিন আগতে প্ৰকাশ পাইছিলে যিটো নেকি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিলে 25টা পোষ্ট আছিলে জুনিয়ৰ এছিষ্টেণ্টৰ ATEPFO আসাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া 11 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছে অফিচিয়েল ৱেবছাইটটো হৈছে www.atepfo.recruitment.in এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব আৰু তাত গৈ আপোনালোকে আবেদন কৰিব লাগিব আগতেও এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে কিন্তু অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিলে কিন্তু এতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে অনলাইন আবেদনৰ লাষ্ট ডেট হৈছে 15 ছেপ্টেম্বৰ 2021 গতিকে আপোনালোকে সোনকালে www.atepfo.recruitment.in এই ৱেবছাইটটোত গৈ আপোনালোকে চাই লওক নিশ্চয় খবৰটো ভাল পালে আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পোষ্ট 25টা আছে ধন্যবাদ